নমস্কাৰ বন্ধুসকল আৰু বহুতে মোৰ পৰা পাপিটো লৈ যোৱাৰ পিছত ডগক কেনেকৈ খানাটো খুৱাম সুধি থাকে। চ' মই এইটো নৰ্মেল পেটিগি আৰু ঠাণ্ডা পানীত তিয়াই থৈছিলোঁ আৰু এনেকৈ ভিজাই পিনি এইটো কোমল হ'লে আপোনালোকে ৰখি থাকিব। আৰু নৰ্মেল এইপিনে মোৰ ভাত আছে আৰু তাত নিমখ মই ছিটিয়াই থৈছোঁ। বন্ধুসকল আপোনালোকে ডগটো লৈ পিনি আপুনি চিন্তা কৰিব নালাগে যে মাছ মাংসই খুৱাই থাকিব লাগিব বুলি নহয়। চ' মাছ মাংস খোৱালে তেহেঁতক নিজৰে দিগদাৰ খুৱাই থাকিলে তেহেঁতক অকল মাংস ভাতে খাবলৈ বিচাৰিব। চ' সেইকাৰণে পেটিগি ল'ব আৰু এই ভাতৰ লগত এনেকৈ ভালকৈ মিশ্ৰণ কৰিব লাগিব। পেটিগি তোমাৰ মিশ্ৰণ কৰিলে তোমাৰ এটা গেছ এটা ওলাব, সেই গোন্ধতে আপোনালোকৰ ভাতটো খাব। ভালকৈ গুড়ি কৰি ল'ব, যেনেকৈ আমাৰ সৰু ল'ৰা ছোৱালীক ভাতটো যেনেকৈ আমি দিওঁ তেনেকৈ ভালকৈ মিহি কৰি ল'ব বন্ধুসকল। এইপিনে বন্ধুসকল এইটো কালচাৰ স্পীচ হয় আৰু এইটো বুকিং হৈ আছে, যোৰহাট যাব। আৰু সেইটো চাইডে এটা আছে, সেইটো লগাকৈ সেইটো বুকিং নাই। আৰু বন্ধুসকল এপিনে খানা হৈ গ'ল তেওঁলোকৰ কাৰণে নৰ্মেল খানা। আৰু বন্ধুসকল যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু সিহঁতি খানাটো চাব, কেনেকৈ খাব চাব। আপোনালোকে যেন মাছ মাংস যে দিলে সেইটো বুলি নহয়, আপোনালোকে এনেকৈ নৰ্মেল সিহঁতক ভাতটো দিব পাৰে। বন্ধুসকল চাই লওক কি ধুনীয়াকৈ খাইছে বন্ধুসকল। আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আৰু মোৰ ডগ যিখিনি নিছে আৰু এনেকৈ খুৱাব বুলি আশা থাকিল। আৰু এনেকৈ আপোনালোকে খোৱালে অভ্যাসটো কৰিলে ভাল হয়। আৰু বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব। ধন্যবাদ, থেংক ইউ।